মই সমূহ দৰ্শকবাসী ৰাইজলৈ পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই ঢকুৱাখানাবাসীৰ সন্তান হিচাপে অনাগত দিনত ঢকুৱাখানাৰ কাৰণে যিমানখিনি কৰিব পাৰোঁ উন্নয়নমূলকেই হওক বা তেনেধৰণে নিবনুৱাৰ সমস্যাৰ ক্ষেত্ৰতে হওক বা যুৱ প্ৰজন্মৰ যি অসুবিধা আছে বা আমাৰ বিশেষকৈ কৃষক সমাজৰ যিখিনি অসুবিধা আছে সেইখিনিত যথেষ্টখিনি গুৰুত্ব প্ৰদান কৰিম আৰু যিমানটো উন্নয়নৰ ক্ষেত্ৰত কাম কৰিব লাগে সেইখিনি কৰি যাম বুলি মই সেইটো অলপ আগত আপোনালোকে দেখিছিলে যে আমাৰ লখিমপুৰলৈ যিহেতু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আহিছিল আৰু তেখেতেও কৈ গৈছে যে এইখিনি সময় সকলোৰে খুব থাকিব বা সকলোৰে দুখ বা সকলোৱে যিহেতু কষ্ট কৰিছে সকলোৱে কাম কৰিছে দলৰ হৈ বা সকলোৰে আশা এটা থাকে টিকটৰ ক্ষেত্ৰত তো সেইখিনি থাকিব গতিকে যিমানটো পাৰে যেনেকৈ আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে কেইদিনমান সেইখিনি চোৱা যাব তাৰপাছত কি ব্যৱস্থা লয় সেইখিনি দলে জানিব তো মই ভাবোঁ যে শ্ৰদ্ধাৰ যিসকল মোৰ লগত একেলগে টিকট বিচাৰিছিলে জ্যেষ্ঠসকল আছে সকলোকে মই সন্মান জনাওঁ আৰু তেখেতলোকক লগত লৈ আগবাঢ়ি যাব বিচাৰোঁ তো মই ভাবোঁ যে সেইখিনি অলপ সময়ৰ কাৰণে সকলোৰে থাকিব কিন্তু নিশ্চয় সকলোৱে ভাল হ'ব মইতো অলপ আগতো ক'লোঁ যে পৰিকল্পনা এই নমিনেশ্যন এইকেইদিন হ'ব 23 তাৰিখ তো 23 তাৰিখে মই নমিনেশ্যন দিবলৈ দিম তাৰপাছত মই নিশ্চয় বাকীখিনি যেনেধৰণে ৰণ কৌশল বনাব লাগে তো খুব কম দিন 12 দিনীয়া এটা মানে আপোনাৰ 27 তাৰিখৰ পৰা যিহেতু 7 তাৰিখলৈকে আছে 12 দিন সেই 12 দিন সময়ত যিমানটো পাৰোঁ ৰাইজৰ লগত গৈ যিহেতু যুৱ প্ৰজন্ম হিচাপে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিমানটো পাৰোঁ মই পদযাত্ৰা কৰিম আৰু ৰাইজক লগ ধৰিব বিচাৰিম আৰু ৰাইজৰ মত বিনিময় কৰিব বিচাৰিম যিমানটো পাৰোঁ মই ভাবোঁ যে ৰাইজৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে আগবাঢ়ি যাম তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু দাদা স্বৰূপ তেখেতো জ্যেষ্ঠ হিচাপে যথেষ্টখিনি ঢকুৱাখানা সমষ্টিৰ কাৰণে কাম কৰিছে তো আমিও বিচাৰোঁ যে আমি ইয়াতকৈ বেছি আৰু কাম কৰিব বিচাৰোঁ আৰু ঠিক তেনেধৰণে আগৰ যিখিনি আমাৰ জ্যেষ্ঠ বা আজি শ্ৰদ্ধা আমাৰ যিসকল এই ঢকুৱাখানাবাসী সমষ্টিৰ পৰা বিধায়ক হৈ গ'ল তো তেখেতলোককো মই শ্ৰদ্ধা নিবেদিত যাতে এনেকুৱা ধৰণৰ আমাৰ ঢকুৱাখানা সমষ্টি যিটো এটা উন্নয়নমূলক বা ভাল এটা আমাৰ দেশত ল'বলগীয়া অসমৰ ভিতৰত ঢকুৱাখানা সমষ্টি বুলি ক'লে সকলোৱে জানে গতিকে সেই ঢকুৱাখানা সমষ্টিৰ নিচিনা এটা সমষ্টিত মোক টিকট প্ৰদান কৰাৰ কাৰণে অনাগত দিনত মই তেখেতৰ লগতো যেনেধৰণে পাৰোঁ যে সেই যুঁজ হ'ব তেখেতৰ দন বল বাহুবল সকলো থাকিব কিন্তু আমাৰ ৰাইজৰ বল থাকিব বুলি আশা কৰিছোঁ আৰু তেখেতৰ লগত সেইখিনি যুঁজ হ'ব তো সুন্দৰভাৱে হ'ব যুৱ প্ৰজন্ম হিচাপে আৰু সেইখিনি সময়ত আপোনালোকে দেখা পাব আচলতে শিলদৌল ভাঙি য'ত সকলোৱে দেখিছে যে ৰাইজৰ দলৰ লগত বা আমাৰ জাতীয় পৰিষদৰ লগত কেনেধৰণৰ এটা যোগাযোগ হৈছিলে বা কিমানটো মিটিং কৰি মেলি লাষ্ট মুহূৰ্তত এতিয়া যিহেতু সকলোৱে মিলি আমি এটা চৰকাৰ গঠন কৰিবৰ কাৰণে ওপৰ নেতৃত্বই যিহেতু আজি অখিল গগৈ ডাঙৰীয়াৰ লগত বা লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত সকলো যোগাযোগ কৰি আজি সকলোৱে আমি মিলি এটা যুঁজ দিব বিচাৰিছোঁ যেনেকৈ কৈছিল গৌৰৱ গগৈ ডাঙৰীয়াই যে 3 গগৈ যদি এক হয় তেতিয়াহ'লে চৰকাৰ গঠন হ'ব আৰু এই ৰাইজে অনাগত দিনত নিশ্চয় ভাল ফলাফল পাব আৰু ৰাইজেও এই যে বিজেপি যেনেধৰণে কাম কৰি আছে মূল্যবৃদ্ধিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত সকলোৱে গম পায় আজি মূল্যবৃদ্ধিৰ ক্ষেত্ৰৰ পৰা ধৰি কেনেধৰণে চিণ্ডিকেট চলি আছে তাৰ পৰাই হয়তো অৰুণোদয় দিছে তাৰ পৰাই হয়তো লোনৰ ক্ষেত্ৰত আপোনালোকে দেখা পাইছে কিমান লোন লৈ মানুহক মানে প্ৰলোভন দি মেলি সেইখিনি কাম কৰি আছে আৰু সেইটো নিৰ্বাচনৰ আগত সেইখিনি হৈছে আপোনালোকে বিহাৰতো দেখিছে যে যেনেধৰণে নিৰ্বাচন হৈছিল সেই নিৰ্বাচনৰ সময়ত কিন্তু তাতো তেনেধৰণে অৰুণোদয়ৰ নিচিনা দিছিল কিন্তু পাছত য'ত নেকি ঘূৰাই দিবলগীয়া অৱস্থা হৈছিল সেইটো যাতে অসমতো নহয় মই অনুৰোধ কৰিছোঁ এইখন চৰকাৰে যাতে তেনেধৰণে নকৰে এই যিসকল আমাৰ দুখীয়া নিচলা মহিলাসকল আছে তেখেতলোকে কিবা এটা পাইছে যদিও অৰিহণা
সেইটোৰ পৰা যাতে উপকৃত হ'ব পাৰে আৰু সেইখিনি বুজি যাতে এইবাৰ ৰাইজে কাক ভোট দিলে ভাল হয় সেইখিনি মই ভাবোঁ যে মহিলাসকলো বুজি পাব।